আজি আমি পোনপ্ৰথমতে আমি ৰাভা হাছং সাহিত্য গীত পৰিষদৰ আমাৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভাদেৱৰ বলিষ্ঠ পদক্ষেপত আমি বিভিন্ন গাঁও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিভিন্ন দাবীসমূহ আছে। গতিকে আমি সেইকাৰণে আমি ইতিমধ্যে দৰংগিৰি খাৰিজা দুৰ্গা পূজা সমিতিৰ কাৰণে আমি তেখেতসকলে বিচাৰি থকা মন্দিৰৰ কাৰণে আমি ইতিমধ্যে 10 লাখ টকা অনুমোদন তেখেতসকলক দিছোঁ আৰু সেই কামটো আমি ইতিমধ্যে আৰম্ভ কৰি পেলাই কাম শেষ কৰিছোঁ। আৰু এতিয়া ইয়াত আহি পিতপাৰা গাঁওখনত মহিলাসকলৰ কাৰণে তেখেতসকলে যিহেতু কমিউনিটি ঘৰ এটা বিচাৰি আছিল আৰু তেখেতসকলক আমি 8 লাখ টকা ব্যয় সাপেক্ষে ইতিমধ্যে আমি তেখেতসকলক এই ঘৰটো নিৰ্মাণ কৰাৰ কাৰণে অনুমোদন দিছোঁ আৰু সেই কামৰে আজি উদ্বোধন আমি ইয়াত আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি ঔগুৰি টু চকাকাটা গাঁৱৰ যিটো ৰাস্তা, এই ৰাস্তাটো তেখেতসকলৰ দীৰ্ঘদিনীয়া দাবী আছিল আৰু এই ৰাস্তাটোৰ কাৰণে বিভিন্ন সময়ত তেখেতসকলে বহু চৰকাৰৰ ওচৰত মানে অনুনয় বিনয় কৰিছিল, কিন্তু কোনো ফালৰ পৰা সহায় সঁহাৰি পোৱা নাছিল। আৰু সেইকাৰণে আমি ৰাভা হাছং সাহিত্য গীত পৰিষদৰ উদ্যোগত মাননীয় টংকেশ্বৰ ৰাভা ছাৰে তেখেতৰ বলিষ্ঠ পদক্ষেপত আমি তেখেতসকলক ইতিমধ্যে 22 লাখ টকা অনুমোদন দিছোঁ আৰু সেইটো 500 মিটাৰ পকীকৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈ আছে। আৰু ইতিমধ্যে আমি ৰংপথাৰ বাৰৱা গাঁওখনত যিহেতু আমাৰ ল'ৰা ছোৱালীসকলে বিভিন্ন খেল ধূলাৰ জৰিয়তে তেখেতসকলে বিভিন্ন ঠাইত খেলা ধূলা কৰে আৰু সেইকাৰণে খেলা ধূলা কৰাৰ কাৰণে আমি ৰংপথাৰ বাৰৱা গাঁওখনত ইতিমধ্যে 5 লাখ টকা প্লেগ্ৰাউণ্ডখন অনুমোদন দিছোঁ আৰু সেই কামটো ইতিমধ্যে আমাৰ আৰম্ভ হৈ আছে। আশা ৰাখিছোঁ অনাগত দিনসমূহত ৰাইজে যিবিলাক বিচাৰে আমি কিমানখিনি পাৰোঁ সেইখিনি আমি সহায় কৰাৰ কাৰণে যত্ন আমি সেইখিনি চেষ্টা কৰিম। আৰু এতিয়া কথা হৈছে কি, যিহেতু ৰাভা হাছংখনত আপোনালোকে দেখিছে যে অসম চৰকাৰে আমাক যিখিনিখিনি অনুমোদন দিব লাগিছিল বছৰত আমি সেইখিনি অনুমোদন পোৱা নাই, যাৰ ফলত আমি ৰাইজে বিচৰা ধৰণে আমি যিমানখিনি দিব লাগিছিল সেইখিনি আমি দিব পৰা নাই। গতিকে মই আজিৰ এইখন উদ্বোধনৰ জৰিয়তে মই এইটোকে ক'ব বিচাৰিছোঁ যে অসম চৰকাৰে যিহেতু 6.5 লাখ প্ৰায় 7 লাখৰ ওচৰত ৰাভা হাছং অঞ্চলত জনবসতি এখন এলেকা, এই এলেকাৰ ভিতৰত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যাতে আমাৰ এই ৰাভা হাছঙত আমি যিখিনি পপুলেশ্যন ভিত্তিত আমি মানে অনুদান পাবলগীয়া, গতিকে সেইখিনি অনুদান যাতে আমাক ৰাভা হাছং সাহিত্য গীত পৰিষদখনলৈ অনুমোদন আগবঢ়ায় সেইটোলৈ মই আজিৰ এই সভাখনৰ পৰাই তেখেতৰ ওচৰত মোৰ বিনম্ৰ এটা অনুৰোধ জনাইছোঁ। ধন্যবাদ।